মৰ্নিং সকলোকে আজি পুৰা মানে বৰষুণত তিতি আছো এয়া দেখিছে নহয় ৰাতিপুৱাই মানে ব্লগটো ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি ৰাতিপুৱা কেইটামান বজাত 6:30মান বজাৰ পৰা একদম ধাৰাসাৰে বৰষুণ দিয়ে আছে পুৰা মানে এতিয়া 8:30 হৈ গ'ল 8:42 হৈ গ'ল তো দিয়ে আছে এতিয়া মানে দেখাবলৈ গৈ আছোঁ আমাৰ ইহঁতৰ পদলিটো একদম মানে ভৰি গ'ল পানীৰে একদম দেখাবলৈ গৈ আছোঁ এতিয়া তো গাইজ আপোনালোকে চাই থাকক তো পামগৈ আৰু অলপ পাছত এইফালে গৈ আছোঁ আৰু এইফালে খুৰীহঁতৰ পদলিটো আপোনালোকেতো দেখিছে আমজোপা সেই তলৰডোখৰ যে সেই তলৰ সেই মানে পদলিটোৱে পুৰা মানে বৰি আছে এইবোৰ দেখিছে আমাৰ পদলিটো পুৰা বৰু অৱস্থা কঠীয়া তলি একদম পানী ভৰ্তি আৰু এইফালে চাওক খুৰীহঁতৰ পদূলি একদম মানে ধাৰাসাৰ বৰষুণ দি আছে কৈছোঁ নহয় একদম কণ্টিনিউ দি আছে 6:30মান বজাৰ পৰা এইফালে চাওক পুৰা পানী ভৰি আছে একদম মানে আহা লেতেৰা পানীখিনি উতৰি আহিছে একবাৰ একদম লেতেৰা পানী উতৰি আহিছে এইফালে চাওক পুৰা মানে পানীয়ে একদম ভৰি গ'ল সিহঁতৰ পদলিটো আহি দেখিব খুৰীহঁতে আহিলে মানে একদম মানে পানীয়ে ভৰ্তি দেখোন বুলি ক'ব চাওক একদম খালি ধুনীয়া লাগিছে দেই বহুত দিনৰ মূৰত একদম পানী ফচি থকা নিচিনা লাগিছে ঘৰততো আমাৰ ঘৰৰ ফালেতো পুৰা পানী একদম হলগুৰি বুলি ক'লে আৰু কি আৰু বোকা আৰু পানী আৰু একো নাই বাকী এতিয়া চাওক লেতেৰা পানী একদম গছকি আছোঁ আৰু মই এতিয়া গৈ আছোঁ বৰমাহঁতৰ পদূলিলৈ মানে দেখুৱাবলৈ গৈ আছোঁ বৰমাহঁতৰ পদূলি তো গাইজ এতিয়া দেখিছে মই পুৰা মানে কষ্টৰে বনাইছোঁ দেই বৰষুণত তিতি বনাইছোঁ তো ভিডিঅ'টো এটা লাইক কৰি দিব তেতিয়াহে মোৰ মনটো ভাল লাগিব পৰিলোঁ মোবাইলটো ৱাটাৰপ্ৰুফ হ'লে বেলেগ কথা মোবাইলটোতো খাৰাপ হোৱাৰ একদম পুৰা চান্স আছে এইফালে চাওক বৰমাহঁতৰ পদূলি পুৰা পানী ভৰি গৈছে আৰু অকণমান দিলে মানে পুৰা ভৰি গৈ যাব এইফালে মাছ যায় দেই মাছ বহুত যায় মাছ সঁচাকৈ গৈছে মই এনেইহে কৈ আছোঁ মাছ গৈ আছে এইফালে পৰিলোঁ আমাৰ এইফালে চাওক একদম পানীত এনেকৈ শাকো বনাই ল'ব লগা হৈছে টক্টাৰৰ শাকো বুলি ক'ব পাৰি টক্টাৰৰ শাকো বাঁহৰ শাকো নহয় একদম চাওক পানীয়ে ভৰ্তি একদম কেতিয়াবা মাছ আহে এইফালে বহুত মাছ আহে আজি কিন্তু আহিছে নাই অহা ঠাণ্ডা হ'লে মানে মাছ আহিব আৰু মানুহবোৰ একদম খোজকাঢ়ি থাকিলেনো ক'ত আহিব তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এনেকৈ পানী প্ৰথম দেখুৱাইছোঁ গোটেই দিনডাল এনেই থাকিলোঁ এনেই কাম বন নাই আৰু এনেই ঘূৰি ফুৰিলোঁ নহয় ঘৰতে সোমাই থাকিলোঁ আৰু এতিয়া ওলাই আহিছোঁ অলপ এতিয়া পোৱালীকেইজনীমানক লগ পাইছোঁ এয়া ভণ্টিহঁত অকণমানি ছোৱালী কি বিচাৰি আছ শামুক বিচাৰিছে চাবা কি কৰিবি এইবোৰ শামুক বিচাৰি আছে হেনো খাই সেইবোৰ খাই বুলি জানো বাৰু কি কাৰণে খাবি হয় চকুৰ কাৰণে ভাল কোনে ক'লে মায়ে কৈছিলে খাবলৈ তেনেহ'লে ন সদায় নাখাবি আকৌ বেমাৰ হ'ব পাৰে দেই ব'লক তেনেহ'লে শামুক বিচাৰোঁগৈ সিহঁতৰ লগতে ময়ো বিচাৰিমগৈ খালি মই নাখাওঁ মই খাব নোৱাৰোঁ এতিয়া আমি শামুক বিচাৰিবলৈ যাম ন কোনফালে বিচাৰিছিলি তহঁতি পাগলা ল'ৰা এটা আছে এইটো পাগলা হয়তো সেইটো কি চিকাৰৰ নিচিনা চিঞৰিছে বল এইফালে ক'ত বিচাৰিবি ইয়াতহে ওলাব সেইখিনি হয়নে নহয় বাৰু সেইটো দেখিছ সেইটো কেনেকৈ দেখাম বাৰু এতিয়া নেদেখে মোবাইলটোত এইফালে আছে এইটো সেইখিনি দেখিছা
চোন দেই সেইখিনি শামুক সেইখিনি তই খাবি নাই তই খাবি নাই মই খাম মই খাম চাকৰি ৰ মই ওলাই দেচোন ৰ মই ঘিণ লাগে যে মোৰ থুখিনি পৰিছিলে হাততে ৰ মই যাম ৰ মই বিচাৰি আনোং দেই কৃষ্ণ ভগৱান জোক ধৰিলে মোক ধৰিবি দেই মোক কামুৰি দিব নেকি বাৰু ফালে চাওক মোৰ ভয় লাগে দেই পেলাই লৈছে বা হাতৰ ইয়াৰ পৰা আনি পিনে ৰ তই কেমেৰাতে ধৰি থাক নধৰিবি শামুক বিচাৰিছো এবাৰ মই এইটো ধৰিমে দেই পাৰিম নাই ধৰিব ক অলপ দূৰৰ পৰা দে পাৰিম দেই আৰু কেইটা ধৰি দিম 5টামান ধৰি দিম ন মাছ কোনটো এইফালে আমাৰ বৌমাও বোলে শামুক খায় কেইটা বোলে শামুক চাম তোৰ শামুককেইটা ৰাম এনেকৈ খায়নো সঁচাকৈ বইল কৰি দুটুকামান আমি সিজাম যে তেতিয়া ইয়াৰ কাৰণে লৈ আনিম দেই মই নেখাম মই নোৱাৰোঁ ধুনীয়া লাগে কিবা মাংস পিচ বমি কৰি ল'ম পাই মই সিহঁতে হেনো সিজাব হেনো মানে বনাব আৰু শামুক তাৰপিছত মোক বোলে আনি দিব অকণমান কোনটো এইটো পাব এইটো বহুত ডাঙৰ শামুক চি ইমান লেতেৰা পানী মই চলোং দেই শামুক ধৰ বাক্সাটো ঢেৰ শামুক এইখিনি তহঁতে পলাই যা লৈ যা কাজিয়া হৈছে শামুকৰ লগত চাই শামুককেইটা চাই এই শামুক ধৰা কি যে এইটো সঁজুলি বা কিমান বুদ্ধিয়ক মানুহ দেই শামুক ধৰিছে চাওকচোন পানী মানে আজি বহুত পানী হৈ গ'ল কাৰণ শামুকে ভৰ্তি শামুক আৰু এইফালে মাছ কেনেকৈ ধৰিছ ক'ব মা ইমান সৰু দুটা বা ওলাব ডাঙৰটো ধুই দিওঁ দে মই শামুক ধৰি দিছোঁ এইফালে চাওক চাং দেখাই দিছোঁ দে বাহ বহুত ডাঙৰ দুটা ধৰিলোঁ দেই এইটো মই ডাঙৰ এইটো এনেকৈ খাই গ'ব মা উহাই পিনে খাই উঠোন বাকিল নাথাকি ইমানকৈ ওলাই আছিলে মই ধুই দিম মোক মাতা হ'লে হয় নহয় এইফালে আমাৰ ভাইটিয়ে পুৰা একদম শামুক ধৰা ব্যস্ত চাম শামুকৰ জুতি এনে মেলি থবি না বোমা জীয়াই থবি ডাঙৰ হ'ব এইফালে কেনেকৈ ডাঙৰ হ'ব ইচ্ছা নিদিওঁ মোবাইল থাপাকৈ হ'বলৈ হৈছে বাহ দবাই নিদিবি ঐ এইখন তাৰমানে দবাই নিদিয়া যাত তাৰমানে খুব বঙা হৈছে ন
নামটো পাহৰি থাকিম কেনে বং আকৌ এয়া এটা আৰু এটা ভাইটি তো এই ধুবহি এতিয়া ধুবিয়া শামুক আকৌ চাই শিকি সেই কচু কচু লাগিছে সিডাল কচু সেইডাল সৰুডালত অঁ সেইটো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ শামুক চামুক ধুই মেলি একেবাৰে ক্লিয়াৰ কৰি ল'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব গতিকে আজিলৈ বাই বাই